প্ৰভু ঈশ্বৰৰ পৰা সময় ভাল দিয়া কাৰণে প্ৰভু ঈশ্বৰকে ধন্যবাদ দি কিনা বাইবেল দি প্ৰভু ঈশ্বৰৰ পৰা কোৱেশ্যন মানুহ কি উঠিয়া বেছি আছে সবটো ক'বলৈ নোৱাৰিব হইলিবি সময় হিচাপ কৰি কিনা তিনটা চাৰটা প্ৰভু ঈশ্বৰৰ পৰা কি টাইম দি কোন লগতে কি নিমিত্তে কি হ'ব কাৰণে কোৱেশ্যনটো কৰিছে এইটো বাইবেল দি আমাক চাব অলপ প্ৰভু ঈশ্বৰকে আশীষ মাগি কিনা প্ৰাৰ্থনা কৰি আছে Hallelujah. Praise the Lord. ঈশ্বৰ আপোনাৰ মৰম বেছি ডাঙৰ আপোনাৰ ওচৰতে আহি কিনা আপোনাৰ লগা কথা একটা পৃথিৱীতে বিশ্বাসী মানুহৰ লগতে উঠাই দিব কাৰণে আপোনাৰ পাছা খাৰা কৰি আছে সংসাৰ মানুহ আছে ও ঈশ্বৰ আপোনাৰ আত্মা আহি কিনা মইকে আপোনাৰ গ্লোৰিফাই কৰি দিবি কি কথা ক'বলৈ আছে মানুহখন সব লগা মন দে আত্মা ভৰা কাম কৰিব কাৰণে আমি আশীষ মাগি কিনা আপোনাৰ লগতে থাকত মাগি কিনা প্ৰাৰ্থনা কৰি আছে আমেন কি দিয়া মাখান বাইবেল দি চাব প্ৰভু ঈশ্বৰৰ পৰা কোৱেশ্যন কৰাটো Genesis chapter 3 verses 9 দি আপোনাৰ কতি আছে বুলি উঠি না দেখিব কোন কি উঠিছে তো আমাক সব জানি কিনা আছে Garden of Eden দি আদাম আৰু ইভ তাই দুইজন প্ৰভু ঈশ্বৰ নিচিনা বনাই কিনা দাদি একদম আৰামবোৰা থাকিব নেমেদে ৰাখি দিছে বুলিবে তাই দুইজন কথা নামানি কিনা একো নহয় ইটো খাইলি ভাল বিয়া সব জানিবলৈ আছে ইটো খাবি কথা মানি কিনা চাইতান লাগা খা পিছি দে কি দিয়া প্ৰভু ঈশ্বৰ আৱাজ শুনিছে তাই দুইজন লিংদা আছে বুলি জানি কিনা প্ৰভু ঈশ্বৰ হুই কৰি কিনা লুকাই না থকা দেন দে ও আদম আপোনাৰ কতি আছে উঠিছে কি ক'বলৈ মন আছে আমি আদি আত্মা লাগা লেচনটো কি আছে আপোনাৰ কতি আছে আমি কতি আছে হয় আমি বি ঈশ্বৰ লাগা কাম কৰা মানুহ আছে আপোনাৰ বি বিশ্বাস কৰা মানুহ আছে ঈশ্বৰ পৰা ইচ্ছা কি আছে ইটো সব উঠি কিনা ইটো মাগি কিনা প্ৰাৰ্থনা কৰি কিনা ঈশ্বৰ লগা কাম কৰা মানুহ খানি আছে হইলেবি লুকাই কিনা মানুহ পৰা নেদেখি বাবা পৰা নেদেখি আমা পৰা নেদেখি মই লগা মিমচা পৰা নেদেখি মই লগা মুঠা পৰা নেদেখি লুকাই কিনা কালটি কাম কৰি কিনে থাকা ঈশ্বৰ পৰা ও চাকো আপোনাৰ কতি আছে মই কতি আছে ঈশ্বৰ পৰা উঠা টাইম দে আদাম পৰা আমি লিংদা আছি ৰ ইটো পৰা আমি আপোনাৰ ভয় খাই কিনা আপোনাৰ ওচৰতে লুকাই কিনা আছে বুলি কৈছে ইটো নিচিনা আজি আপোনাৰ ঈশ্বৰ পৰা দিয়া জ্ঞান ঈশ্বৰ পৰা দিয়া আত্মা ঈশ্বৰ পৰা দিয়া আপোনাৰ কি কৰিবলৈ দিছে ইটো ছাৰি কিনা লুকাই কিনা থাকি আছে নাকি ক'ত ফালি লুকাই কিনা আছে মানুহ লগতেতো মানুহ পৰাতেতো আপোনাৰ লুকাব পাৰিব মই ওচৰতেতো আপোনাৰ ওচৰতেতো আমি লুকাব পাৰিব হইলেবি প্ৰভু ঈশ্বৰৰ ওচৰতেতো লুকাব নোৱাৰিব নম্বৰ 2 তো কি আছে Genesis chapter 4 verses 9 দে আপোনাৰ ভাই কতি আছে বোলে গায়নগি উঠিছে কিলি উঠিছে কিসাটো আমাক সব জানি কিনা আছে তো
আদাম লাগা বাজা গাইন আৰু আবেল তাই দুইজন থাকিছে হুইলিবি তাই দুইজন অফাৰিং দিয়া টাইম দেই আবেল পৰা সব পৰা ভাল ঈশ্বৰ পৰা তাই কি দিছে এইটো সব লগতি ভালৱালা ঈশ্বৰকে আনি কিনে অফাৰিং দিছে হুইলিবি কাইন পৰা এইটো নহয় কিনা তাই ভাল ভাল ৰাখি কিনা তাই কাৰণে ভাল ভাল সব ৰাখি কিনা বিয়াৱালাটো আনি কিনা ঈশ্বৰকে অফাৰিং দিছে ঈশ্বৰ পৰা মানা নাই সেইটো কাৰণে তাই ককাই পৰা তাই ফাইটো মৰাই দিছে ঈশ্বৰ পৰা মানুহ সবকে আলাক আলাক গিফ্ট কোনোবা ধন হ'ব কোনোবাটো কথা ভাল ক'বলৈ পাৰিব কোনোবাটো মানুহ চাৰ্ভ কৰিব নিমিতে মানুহ কি ভাল শিকাই দিব নিমিতে বাইবেল কৈ কিনা আছে নহয় একটা আত্মাই আছে হইলিবি সব মানুহ লোক আলাক 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 গিফ্ট দি কিনা আছে কৈ না আছে নহয় ইটো নিচিনা কাইন আৰু আবেলটো তাই দুইজন আশীষটো আলাক থাকিছে আজিকালি চাবে এইটো মণ্ডলী দে বিশ্বাসী মানুহ কাৰনে চাবিতো অফাৰিং দিয়া টাইম দে পইচা বে কোনটো বিয়াৱালা আছে ইটো দিয়েতো ঈশ্বৰ পৰাতো ভালৱালাই মাঙে কইলিবে আমাখান মানুহ পৰা বিয়াৱালা পইচাটো বে বিয়াৱালা ওলাই কিনা নোট বিয়াৱালা দি দে মণ্ডলীটো দি নি চুৰাই যাব কইলিবে আপোনাৰ কি ঈশ্বৰ পৰা সব পৰা ভালৱালা দিছে ইটো নিচিনা আপোনাৰ ঘৰ ভিতৰতে ভাই ককাই ভৈনী তিতি ভিতৰতে লোকালোকি কৰি কিনা ঈশ্বৰ পৰা নাজানিব ভাবি কিনা কৰি আছে নাকি লুকাই কিনা আজি প্ৰভু ঈশ্বৰ পৰা উঠি আছে আপোনাৰ ভাই কতি আছে হো আপোনাৰ ভৈনী কতি আছে হো জবাব কি দিব Number 3 কি আছে Exodus chapter 4 verses 2 দি প্ৰভু ঈশ্বৰ পৰা আপোনাৰ হাতটি থাকাটো কি আছে কোন কি উঠিছিতো মোসেস কি ঈশ্বৰ পৰা তাই জঙ্গল দি যায় না তাই ফাদার ইন ল লাগা শেপ সা টাইম দে মোসেস আমার মানুষখন তাদি যাই না ইজ্জতে স্লেভ দি থাকা তাই কান মার্মারিং তাই কান গান দিয়া তাই কান আশিস ঈশ্বৰ লগতে মুঠত মাঙা মই শুনিছে আপোনাৰ এইটো ল'বলৈ যাব এইটো টাইম দে মোসেস লগতে আপোনাৰ হাতে থাকাটো কি আছে লাঠি একটা থাকিছে ঈশ্বৰ পৰা কি কৈছে মাটি দি কিৰাই দিবি তো কিৰাই দিছে সাপ একটা হৈছে আকৌ এইটো উঠাবে উঠাইছিলে আকৌ ষ্টেক হৈ যাইছে ইটো নিচিনা আমি আপোনাৰ তাদি যাই না আমাৰ মানুহ ইছৰাইলাইটছ স্লেভ দি থাকান কেপটিভ দি থাকান ওলাই কিনে আনিব নিমিতে আমি আপোনাৰ চলাব যাবে আজি আমাৰ কান বিশ্বাসী মানুহ চকু চোলা ভিতৰতে মানুহ বিয়া লগা কথা কোৱা ভিতৰতে সব তাতে ধৰি কিনা থাকা কান ওলাই কিনা তাতে পৰা লিবাৰেট কৰি দিব কাৰণে এইটো পৰা ওলাই কিনা ঈশ্বৰৰ ওচৰতে আনিব কাৰণে আপোনাৰ লগতে কি দি কিনা আছে ঈশ্বৰ পৰা উঠি আছে আপোনাৰ হাত কি আছে আপোনাৰ ক'ব পাৰে আমি খানা ভাল কিনা খাই আমি কথা ঈশ্বৰ লগা কথা ক'বলৈ আমি নাজানে মানুহ লগা ওচৰতে খাৰা কৰি কিনা কথা ক'বলৈ আমি শৰম লাগে তাই গান নিচিনা আমি লিটাৰেট নহয় জ্ঞান নাই ক'ব পাৰে বুলিবি প্ৰভু ঈশ্বৰ পৰা আপোনাৰ হাত কি আছে বিশ্বাস থাকিলে হৈছে আত্মা পৰা কাম কৰিব আপোনাৰ বিশ্বাস লাগে তো আপোনাৰ নাম মনি লাগে এইটো কাৰণে ঈশ্বৰ পৰা মই লগা বাচ্চা আপোনাৰ মন মই গীতিবি আপোনাৰ লগা চকুটো ঈশ্বৰ লগা ৰাস্তা দি ফিক্স কৰিবি দে বুলি কৈ না প্ৰভাৱৰ্বছ কৈ না আছে নহয় মোসেস পৰাবে আমি না চিপা মানুহ নিচিনা কথা পাত ক'ব নাপাৰে আৰু আমিতো চাবি না শেফাৰ্ড
আৰু মই তাতে যাই কিনা আমি কোন আছে কব বেছি এক্সকিউজ বনাইছে ইটো নিচিনা আজি বিশ্বাসী মানুহখন মণ্ডলী দে তাই এখানটো ফুল টাইম ৱৰ্কাৰ্ছ আছে তাই এখানটো টেকেন আছে তাই এখানটো ষ্টিৱাৰ্ড আছে তাই এখন হোম ইভাঞ্জেলিষ্ট আছে তাই এখন নিউ ডাইৰেক্টৰ আছে তাই এখন এছ'চিয়েট পাষ্টৰ ওমেন আছে তাই এখানে কৰিব লাগে তাই এখানে কৰিব লাগে নহয় ন ঈশ্বৰ আপোনাৰ কি অ চাবি আন্ধাৰা দি থকা মানুহখন ওলাই কিনে আনিবৰ কাৰণে আপোনাৰ হাত দি আমি ঈশ্বৰ লগা লাঠি দি কিনে আছো Isaiah, the prophet, কি কৈছে আমি চিপাটো না চাপা নাই হো সাৰেন্ডাৰ কৰিছে কি দিয়া তাই সাৰেন্ডাৰ কৰিছে আত্মা লগা জুই পুৰা তাই লগা চিপা দিয়ে কিনা জুই পুৰা জ্বলাই দিছে এইটো বিচাৰি আমি ইয়াতে আছিলো আপোনাৰ কতি পঠাবলৈ মন আছে পঠাবি না ইটো নিচিনা আমাৰ কাৰণ লগা মই লগা কাল দি কি আছে মই লগা ঈশ্বৰ ওচৰতে যাবলৈ নোৱাৰা কি কাল দি পাপ লাগি কিনা আছে ইটো বিচাৰিবি তো আপোনাৰ হাতে ঈশ্বৰ লগা লাঠি দিব এইটো পৰা আপোনাৰ নৰকতে যাবলৈ মানুহখন ওলাই কিনা আনিব আৰু চকুত লগা ৰাস্তা দেখাই দিব তো Number 40 First Kings chapter 19 verses 9 প্ৰভু ঈশ্বৰ লগা বাচ্চা মন দি কিনা থকা কাম কৰা একজন লগতে উঠিয়া ইয়াতে আপোনাৰ ইয়াতে কি কাম কৰি আছে প্ৰফেট ইলিছাকে প্ৰভু ঈশ্বৰৰ পৰা উঠিয়া কেলে মানে প্ৰফেট ইলিছাটো কুইন জিজিবিল পৰা মৰাই কিনা ফেলাই দিব ইটো শুনি কিনা ভয় খাবৰা তাই জংগলী যাই না লুকাই না থাকিছে আমি একলাই আছে আমি বি মৰাই দিবি না মাঙি না কৰি থাকিছে আপোনাৰ কেলে ইয়াতে কি কাম কৰি আছে চাবি না চাই কিনা ইছৰাইলাইটছ নিমিত্তে ৰাজা কি আনয়ন কৰি দিবি আজি পৃথিৱীতে মানুহখন সব আঁকি আঁকি দি পলাই আছে পাপ কাম কৰি কিনা একো নকৰা নিচিনা ঈশ্বৰ ওচৰতে যাইলে পাপ কাম কৰাটো সব দেখাবলৈ আছে হইলিবি এইটো ভয় নহৈ কিনা পাপ কাম কৰিবৰ কাৰণে ইটাম তাউৰি কিনা যাই আছে আপোনাৰ ঈশ্বৰৰ পৰা আপোনাৰ চলাই আছে কৈ কিনা ঈশ্বৰৰ আত্মাৰ পৰা আপোনাৰ কি ৰিভেলেশ্যন দেখাই আছে হইলিবি মানুহ কি নকৈ কিনা পৃথিৱীতে এইটো নকৈ কিনা আপোনাৰ চুপচাপ বহি কিনা থাকি আছে নাকি চাবি বিয়া মানুহ কি বিয়া আছে কবি ভাল মানুহ লগতে ভাল আছে কবি ঈশ্বৰ আত্মাৰ পৰা আপোনাৰ কি দেখাইছে এইটো পৃথিৱীতে কৈ দিবি আপোনাৰ কি কৰি আছে আমি বি কি কৰি আছে উঠাই প্ৰভু ঈশ্বৰৰ পৰা আপোনাৰ চলাই কিনা আপোনাৰ কি আশীষ দি কিনা আত্মা পৰা প্ৰভু ঈশ্বৰ আত্মা পৰা আপোনাৰ কি ৰিভেলেশ্যন আলাক আলাক দেখাই আছে পৃথিৱীৰ নিমিত্তে আলাক আলাক দেখাই আছে কৈলিবি একো নহয় আমি কৈলিবি নামানিব চৰকাৰৰ পৰা গভৰ্ণমেণ্ট পৰা আমি কোৱাটো কি কৰো নলৈতো ইলিজা the prophet বি ফ্ৰেন্সিছ জিজিবিল ভয় কৰি কিনা তাই পৰা ইজৰাইল মানুহ প্ৰফেটছ খান বেছি মৰি কিনে পেলাই দিছো খালি আমি বাজি না আছে ভয় পৰা বহি আছে নাকি খাৰা কৰিবি না আহিবি খাৰা কৰি না ঈশ্বৰ লগা কথা খুব Number 50 Gospel John chapter 5 verses 60 প্ৰভু ঈশ্বৰ পৃথিৱীতে থকা টাইম দে বাবা বুঢ়া তাই লগা কাম কৰিবলৈ উঠাই দিয়া তাই কাম কৰি কিনা বাবা লগা কাম কৰি কিনা পিৰা টাইম দে 38 years বেমাৰ কৰা মানুহ বিদিষ্টা ওচৰতে সোমাই কিনা থৈছে ঈশ্বৰৰ পৰা হয় আপোনাৰ ভাল কৰিব মন আছে আপোনাৰ বেমাৰটো ভাল কৰিব মন আছে আপোনাৰ কি বেমাৰ ধৰি কিনা কি বেমাৰ লৈ কিনা ঈশ্বৰৰ ওচৰতে যাব নাপাৰে কিনা ইটো নিচিনা আপোনাৰ কি বেমাৰ লৈ কিনা আজি বহি আছে হয় মাংস লগা বেমাৰটো বেছি থাকিব ঈশ্বৰ লগা কাম কৰা চেণ্ট পল তাইৰ লগতে বেমাৰ থাকিছিল তাই বেমাৰৰ কাৰণে তাই 3 বাৰ একদম কান্দি কিনা ঈশ্বৰকে ভাল কৰি দিবি না
প্ৰাৰ্থনা কৰিছিল বুলিবে ঈশ্বৰৰ পৰা কি কৈছে আমাৰ চব জানি নাছে ইটো নিচিনা আপোনাৰ মাংস দিটো মই লগতে মাংস দিটো পিমা আলাগ আলাগ থাকিব বুলিবি ইটো পিমাৰ পৰা ইটো লগা পিমাৰ ভিতৰি বহি কিনা আমিতো ঈশ্বৰৰ পৰা মৰম নকৰে 38 years পিমাৰ কৰা মানুহ নিচিনা আমি আকিৰি মানুহ চাই চাই আমিতো এইটো পিমাৰ হোৱাৰ পৰা ঈশ্বৰ লগত কাম কৰিব নাপাৰে আমিতো ঠাই পিমাৰ থাকে ঘৰ দি পিমাৰ থাকে প্ৰভু ঈশ্বৰৰ পৰা আমাৰ লগত ফেমিলিটো আমাৰ লগত জীৱনটো মৰম নাই নাকি মন চুটো কৰি কিনা বহি আছে নাকি প্ৰভু ঈশ্বৰৰ পৰা আপোনাৰ পিমাৰটো ভাল কৰি দিব মন আছে কেতিয়া আমাৰ ঈশ্বৰৰ ওচৰতে যাব তাই আপোনাৰ পিমাৰ ভাল কৰি দিব ইটো ভাল কৰিয়া লগা চাকিটো লৈ কিনা ঈশ্বৰৰ পৰা আমি এনেকে পিমাৰ থাকা ভাল কৰি দিছে দেই মানুহ কি কোৱা টাইম দে ঈশ্বৰ লগা ৰাতিও ডাঙৰ কৰি দিব নহয় বুলিবি আমাখান বিশ্বাসী মানুহ ছোট মোটো মন নিমিলা কাৰণে তাইতো এনেকা আছে তাইতো এনেকা আছে চাৰ্চ মণ্ডলী দি তাইতো ঠাই ভাল কাম কৰা মানুহ আছে বুলিবি এনেকা আছে তাই এনেকা আছে তাইতো এনেকা কৰে ছোট মোটো পিমাৰ দে ধৰি কিনা 38 years পিমাৰ কৰা ঘুমা নিচিনা কেলে থাকিব ঈশ্বৰৰ পৰা কৈছে নহয় কোন বিয়াজ লাগি আছে আহিবি খাবি কিনিবি খাবি পইচা নতি কিনা কিনি কিনা খাবি ছোট মোটোতে মানুহ লগা পিমাৰ মানুহ একটাৰ পৰা একজন পৰা আপোনাৰ কি কথা একটা কোৱা ইটো ডাইজেষ্ট কৰিব নাপাৰে কিনা ইটো লগা পিমাৰ ধৰি কিনা মন দি কেলে থাকিব না আমাৰ খান নম্বৰ 6 কি আছে Gospel Mark chapter 10 verses 51 দে প্ৰভু ঈশ্বৰৰ পৰা একটা ৰাস্তাতে খাৰা কৰি কিনা মাঙি কিনা খা মানুহ যোৱা মানুহ লগতে 1 টকা দিবি না 4 আনা দিবি না 8 আনা দিবি না মাঙি কিনা খা মানুহ একজন তাই লগা নামটো পাৰ্থিমিয়া কি প্ৰভু ঈশ্বৰৰ পৰা আমি আপোনাৰ কাৰণে কি কৰি দিব মন আছে আজি প্ৰভু ঈশ্বৰৰ পৰা আমাক কাংকি নাগাওঁতি আছে আপোনাৰ কি বিমাৰ ধৰি কিনা আপোনাৰ কি টোক লৈ কিনা আপোনাৰ মন দি কি মানুহ কি কবলৈ নোৱাৰা এইটো বিমাৰ ৰাখি কিনা কেলে থাকিব পাৰ্থিমিয়া পৰা আমি চকু পৰা চাবলৈ মন আছে আমাৰ ঈশ্বৰৰ ওচৰতে চাইছে বুলি তাই আমাৰ কাংকি আপোনাৰ কাৰণে আমি আপোনাৰ ফেমিলিৰ কাৰণে আপোনাৰ সোসাইটিৰ কাৰণে আপোনাৰ জীৱন কাৰণে আপোনাৰ লাইফ কাৰণে আপোনাৰ ফিউচাৰ কাৰণে কি কৰি দিব মন আছে ইটো নিচিনা পাৰ্থিমিয়াবে আপোনাৰ কাৰণে আমি কি কৰি দিব মন আছে আমি চাব মন আছে আপোনাৰ বিশ্বাস পৰা আপোনাৰ আশা পৰা আপোনাৰ ভাল হৈ যাবে কোৱা নিচিনা ঈশ্বৰৰ ওচৰতে চাইছে বুলি ঈশ্বৰৰ পৰা আপোনাৰ কি লাগে জানি আছে আপোনাৰ ক'ত যাবলৈ মন আছে ঈশ্বৰৰ পৰা জানি কিনা আছে আপোনাৰ কি ক'বলৈ মন আছে ঈশ্বৰৰ পৰা জানি কিনা আছে আপোনাৰ কি কাম কৰিব মন আছে ঈশ্বৰৰ পৰা জানি কিনা আছে মাঙিবি তাই উঠি আছে আপোনাৰ কাৰণে আমি কি কৰি দিব মন আছে মন চোপৰা আত্মা চোপৰা থাকাত চোপৰা কৈলে কিলে তাই নকব প্ৰাথমিয়া কি কোৱা নিচিনা ঈশ্বৰ পৰা থাকিব নম্বৰ 7 নেকি আছে Gospel Luke 17 verses 17 দে প্ৰভু ঈশ্বৰৰ পৰা নৌজনটো ক'ত আছে কেলে মানে তাই কান লেপ্ৰচি দি বিমাৰ কৰা মানুহ 10 জন ভাল কৰি দি না পাঠাইছিল একজন বুঢ়া আহি কিনা ঈশ্বৰ আপোনাৰ ভাল কৰি দিয়াৰ কাৰণে একদম খুশি আছে দেই থেংক ইউ কোৱা টাইম দে আপোনাৰ একলা নহয় নৌজনটো ক'ত আছে ঈশ্বৰৰ পৰা আপোনাৰ লাগে চব দিয়া আছে ঈশ্বৰৰ পৰা আপোনাৰ ঘৰ দে আপোনাৰ ঘৰ খানদান মানুহ কি লাগে আছে চব দি আছে ৰাস্তা খুলি দিয়া আছে মাঙা চব দি আছে খুলিবি প্ৰভু ঈশ্বৰকে ধন্যবাদ দিবলৈ ভৰি যায় ইটো কাৰণে আপোনাৰ একলা নহয় আপোনাৰ ফেমিলি সব কাৰণে আমি আশীষ দিছি আপোনাৰ ফেমিলি পুরা ভালো হ'ব কাৰণে আপোনাৰ বাচ্চা
government service পাবলৈ দিছিলো ইণ্টাৰভিউ দি পাছ কৰিব দিছিলো খালি তাই পুৰা হে মই কি থিংছ ধন্যবাদ দিব নেকি ফেমিলি পুৰাটো ক'ত আছে উঠি আছে দ অ বিশ্বাসী মানুহখান লেপ্ৰচি ভাল কৰা মানুহ আই কিনা ঈশ্বৰ কি ধন্যবাদ দিয়া দ জেণ্টাইলছ থাকিছে দেই একজন পুৰা আপোনাৰ কি ভাল কাম কৰা নিমিতে আপোনাৰ ধন্যবাদ দিব নাপাৰে আপোনাৰ বেছি লাকিয়া থাকা একজন পুৰা আই কিনা আনি দিয়া বেছি খুচি পাই আছে দেই ক'ব লিবি পাহৰি যায় তো খ্ৰীষ্টান মানুহখান আহিবি না ঈশ্বৰৰ পৰা কি কাম কৰি আছে ঈশ্বৰৰ পৰা আপোনাৰ কি উঠি আছে ঈশ্বৰৰ পৰা আপোনাৰ কি দি আছে তাই কি ধন্যবাদ দিব আহিবি না তেতিয়া হৈছে গ'লে আকৌ ঈশ্বৰৰ পৰা নাতিব আমাৰ কাৰণে আপোনাৰ ক'ত আছে আপোনাৰ ভাই ক'ত কি আছে আপোনাৰ হাতী থকাটো কি আছে আপোনাৰ হাতী কি কৰি আছে আপোনাৰ বেমাৰ ভাল কৰিব মন আছে আপোনাৰ কাৰণে আমি কি কৰি দিব মন আছে তাই কাৰণ নজনটো ক'তে আছে ঈশ্বৰৰ পৰা বাইবেল দি এইটো কুৱেশ্যন উঠা আত্মা কাৰণে আমাক আত্মা লগা ভাত অলপ আনি কিনে আমি আমাৰ কাৰণে শ্বেয়াৰ কৰি আছে ঈশ্বৰৰ পৰা আপোনাৰ কি মই কি এইটো কুৱেশ্যন কৰা টাইম দি আপোনাৰ জবাব কি দিব দিয়াৰ কৰি না থাকিবি প্ৰেইজ দ্য লৰ্ড আমেন